সকলোকে নমস্কাৰ জনাই মোৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি এতিয়া প্ৰায় ৰাতি 11টা বাজিছে আৰু মই মোৰ সৰু ল'ৰাটোক ভাত খুৱাই আছোঁ। যিহেতু আজি সি আবেলি বহুত সময় শুলে আৰু প্ৰায় ৰাতি 9টা বজাত উঠিলে, শোৱাত দেৰি হ'ব, গতিকে মই ৰাতি 11টা বাজিলে ভাত খোৱাত, নহ'লে সোনকালে ভাত খুৱাই সোনকালে খুৱাই থওঁ। এতিয়া ভাত খুৱাই থাকোঁতে ভাবিলোঁ এটা ভিডিঅ' বনাই লওঁ আৰু ভাত খুৱাই ভিডিঅ'টো কৰিলোঁ। মই মুখে চুখে ভেচলিন এস্পলিন লগাই থৈছোঁ, গতিকে মুখখন ইগন'ৰ কৰিব আৰু ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। আপোনালোকে নিশ্চয় ভাত চাত খাই শুলেই, আমিও এতিয়া ভাত খালোঁ আৰু এতিয়া ল'ৰাক ভাত খুৱাই উঠি আকৌ বাচন বৰ্তন ধুই কামখিনি কৰি থৈ পুৱাৰ কিছু কামো আগবঢ়াই থৈহে ৰাতি আমি ভাত তাত খাই শুওঁ, নহ'লে পুৱা উঠি আৰু বহুত দৌৰা দৌৰি হয়। এতিয়া ভাত খোৱাৰ মাজতে ল'ৰাই মোবাইলটো চাবলৈ দৌৰা দৌৰি লগাই আছে আৰু মোৰ ভিডিঅ'টো কাটি দিয়াৰ বাবে চেষ্টা কৰি আছে আৰু হাঁহি আছে। গতিকে আজিলৈ বাই বাই, আৰু ভিডিঅ'টো চাই কেনে পালে জনাব।